নমস্কাৰ, মই লক্ষীধৰ বড়ো। আজি আপোনালোকৰ এটা ভিডিঅ' লৈ আহিছোঁ কোমলীয়া কঁঠালৰ ভাজি কেনেকৈ ভাজিব লাগে। প্ৰথমে কঁঠালটো কাটোতে হাতত মিঠাতেল লগাই ল'ব বঢ়িয়া কৰি, নহ'লে আঠা ওলাই যায়, আঠাবোৰ লাগি ধৰে আৰু পানীত এনেদৰে তিয়াই থ'ব। এতিয়া সেইটো ভাজিবৰ কাৰণে ৰহুন ল'ব, আদা ল'ব, জলকীয়া লৈছোঁ 4টা, এনেকৈ বঢ়িয়াকৈ পিচি ল'ম। এতিয়া এইটো বঢ়িয়াকৈ পিচি কিনে ভাজা টাইম দিম। এতিয়া তাৰপিছত এনেকৈ উতলাব অলপ টাইম, গৰম পানীত অলপ উতলাই দিব কঁঠালৰ যোনটো এইটো। এতিয়া কেৰাহী গৰম কৰিছোঁ, এতিয়া ভাজিম। কেনেকৈ ভাজে এইটো চাই থাকক আপোনালোকে। মিঠাতেল দিছোঁ, মিঠাতেলটো সম্পূৰ্ণৰূপে গৰম হ'বলৈ দিব, একদম হাই পাৱাৰত ৰাখিব গেছটো। তেলটো সম্পূৰ্ণৰূপে গৰম হ'বলৈ দিব, হাই পাৱাৰত ৰাখিব গেছটো। পেষ্ট দিছোঁ, পেষ্টটো ভালকৈ ভাজি ল'ব আৰু লগত শুকান জলকীয়া এটা দিম, শুকান জলকীয়া দিছোঁ। তাৰপিছতে যিখিনি আমি বটি লৈছিলোঁ, পেচি লৈছিলোঁ, সেই পেচা মছলাখিনি ভাজি ল'ম সম্পূৰ্ণৰূপে, বঢ়িয়াকৈ ভাজি ল'ম। এনেকৈ বঢ়িয়াকৈ ভাজি ল'বা। তাৰপিছত এনেকৈ আমি গৰম মছলা গুড়া অলপ দিম, তাৰপিছত চিকেন মছলা গুড়া অলপ দিম, মানে ৰেড চিলি দিম, হালধি দিম। এইবিলাক সম্পূৰ্ণৰূপে ভালকৈ ভাজি ল'ব। ভাজি উঠি আমি এতিয়া এইখিনি ভাজি ল'ম বঢ়িয়াকৈ। তাৰপিছত আমি যোনখিনি কঁঠালটো গৰম পানীত উতলাইছিলোঁ, সেই কঁঠালখিনি দি দিম। মছলাখিনি আগতে সম্পূৰ্ণকৈ ভাজি ল'ব, তাৰপিছত এইখিনি দি দিম, অলপকৈ দিব প্ৰথমে। এনেকৈ অলপকৈ দিবা। তাৰপিছত অলপ ভাজি লোৱাৰ পিছত গোটেইখিনি একেলগে ঢালি দিবা, বঢ়িয়াকৈ ভাজি ল'বা, সম্পূৰ্ণৰূপে ভাজি ল'বা। বঢ়িয়াকৈ মছলাখিনি যাতে তাতে গোটেইখিনি লাগে, ভাজি ল'বা। নিমখ দিছোঁ, নিমখ সোৱাদ অনুযায়ী আপোনালোকে নিমখটো দিব, যিমানখিনি লাগে আপোনাৰ এটা অনুমানত দিব নিমখখিনি সোৱাদ অনুযায়ী। এনেকৈ লাৰি দিব যাতে কেৰাহীত লাগি নধৰে, লাৰি থাকিব লগা হয়। আলু দিছোঁ, আলু দিব পাৰে, লগত বিলাহীও দিব পাৰে, তেতিয়া খাই ভাল লাগে। কিন্তু মই আজি বিলাহী আনিব পৰা নাই লকডাউনৰ কাৰণে। হয়তো এনেকৈ লাৰি থাকিব যাতে কেৰাহীত লাগি নধৰে। আৰু এইখিনিতে এটা কথা কওঁ আপোনালোকক, মোৰ ইউটিউব চেনেল আছে, ইউটিউব চেনেলটোৰ নাম হ'ল লক্ষীধৰ বড়ো। ইউটিউব চেনেলত যাই গোটেইখিনি ভিডিঅ' সম্পূৰ্ণকৈ চাব পাৰে। পানী দিব, পানী বেছিকৈও দিব পাৰে। আপোনালোকে যদি বেছিকৈ জোল লাগে বুলি ভাবে তেতিয়া পানীটো বেছিকৈ দিব পাৰে। মই জোল কৰি নাখাওঁ, অলপ টেপটেপীয়া কৰি খাম। ইয়াৰ বাবে পানীটো কমকৈ দিছোঁ। পানীটো বেছিকৈও দিব পাৰে, কোনো কথা নাই। অলপ লাৰি দিব, তাৰপিছত ঢাকনি দি থ'ব পাৰে। আৰু এতিয়া মইতো গৰম মছলা, তাৰপিছত লং 3টা, ইলাচি 3টা এনেকৈ পিচি ল'ম। গৰম মছলাটো দিলে মানে খাবলৈ সোৱাদ হয়, মাংসৰ এটা চেন ওলায়। মই মাজে মাজে লাৰি দিছোঁ, ঢাকি দিছিলোঁ। এনেকুৱা এইটো গৰম মছলা, ইলাচি, লং পিচি লোৱাটো এনেকুৱা মানে ভাজিটো হোৱাৰ 2 মিনিটমান আগত এনেকৈ দি দিব। তেতিয়া মাংসৰ এটা চেন ওলাই বঢ়িয়া কৰি, তেতিয়া খাবলৈও ভাল লাগে। এনেকৈ লাৰি দিব। পানীখিনি শুকাই গ'ল, মই পানী যিখিনি দিছিলোঁ মই এনেকৈয়ে খাম বুলি আজি বনাইছোঁ। আপোনালোকে পানী বেছিকৈও দিব পাৰে। হৈ গ'ল এতিয়া। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু মোৰ ইউটিউব চেনেলৰ নাম হৈছে লক্ষীধৰ বড়ো। তাত গৈ চাবও পাৰে আৰু বহুতো ভিডিঅ' পাব।